নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ এটা কাবুলী বুট আৰু পনীৰ ৰেচিপি আগবঢ়াইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। প্ৰথমে মই মিডিয়াম সাইজৰ কাবুলী বুট লৈ লৈছোঁ। এতিয়া বুটখিনি ভালদৰে ধুই ল'ব লাগিব। এইদৰে মই ৩-৪ বাৰমান বুটখিনি ধুই ল'ম। এতিয়া মই বুটখিনি ৪-৫ ঘণ্টাৰ কাৰণে এইদৰে পানীত ডুবাই ৰাখি দিম। তেতিয়া বুটখিনি ভালদৰে কোমল হ'ব আৰু ফুলি আহিব। এয়া চাওকচোন, বুটখিনি ভালদৰে ফুলি আহিলে আৰু কোমল হৈ গ'ল। এতিয়া মই এইখিনি 4টা চিটি অহালৈকে কুকাৰত দি ল'ম। এইদৰে মই আটাইখিনি বুট কুকাৰত ভৰাই লৈছোঁ। এতিয়া পানী দি দিম। চিটি অহালৈকে মই গেছৰ ওপৰত এনেদৰে উঠাই দিছোঁ কুকাৰটো। এয়া দেখিছেনে, বুটখিনি ভালদৰে বইল হৈ গৈছে। এতিয়া মই পানীৰ পৰা টুকি ল'ম। এয়া মই পনীৰ লৈ লৈছোঁ। তেজপাত এখিলা, আদা এডোখৰ, 3টা শুকান জলকীয়া, 2টা পিঁয়াজ, কেইফুটামান নহৰু, 2টা বিলাহী, এইফালে জিৰা পাউডাৰ, গৰম মছলা, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, গোটা জিৰা, পাঁচফোৰণ, 4টা লং, 2টা ইলাচি, এপিচ দালচেনি। এতিয়া মই পনীৰখিনি এইদৰে অলপ ডাঙৰ ডাঙৰ পিচ কৰি কাটি ল'ম। এইদৰে মই পনীৰখিনি কাটি লৈছোঁ। আটাইখিনি পনীৰ কটা হৈ গ'ল মোৰ। এইফালে মই পিঁয়াজ এটা সৰু সৰুকৈ কাটি ল'লোঁ। এয়া অলপমান ডাঙৰকৈ কাটিছোঁ। এইখিনি মই এতিয়া মিক্সিৰ জাৰ এটাত গ্ৰাইণ্ড কৰি ল'ম। গেছৰ ওপৰত কেৰাহীখন উঠাই লৈছোঁ। কেৰাহী গৰম হ'ল। এতিয়া মই ইয়াতে তেল দিম। মিঠাতেলেই দিছোঁ মই। তেলখিনি গৰম হ'ল। এতিয়া মই ইয়াত দি দিম শুকান জলকীয়া 3টা, পাঁচফোৰণখিনি দি দিছোঁ, লগতে তেজপাত দি দিছোঁ। এতিয়া সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি দিম। এইদৰে মই অকণমান সময় লৰাই থাকিম। এয়া চাওকচোন, পিঁয়াজখিনি ৰঙা পৰি আহিছে। এতিয়া মই বিলাহীৰ পেষ্টখিনি দি দিম। এইদৰে অলপমান সময় লৰাই থাকিব লাগিব। এতিয়া মই ইয়াত দিম হালধি পাউডাৰ আধা চামুচ, নিমখ দিছোঁ আধা চামুচ। মই বইল কৰোঁতে নিমখ দিছিলোঁৱে। এতিয়া আকৌ লৰাই থাকিম। এতিয়া মই মছলাখিনি দি দিম। গেছৰ ওপৰত মই আন এখন কেৰাহী উঠাই লৈছোঁ। এইফালে এচামুচ ঘিউ দি লৈছোঁ। ইয়াতে মই এতিয়া পনীৰখিনি ফ্ৰাই কৰি ল'ম।
দেখিছেনে বিলাহীখিনি ভালদৰে সিজিলে ইফালে তেলখিনিও নিগৰি আহিছে এতিয়া মই ইয়াতে বুটখিনি দি দিম এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকনখন লগাই দিম ঢাকনখন দাঙি মই এবাৰ চাই ল'ম এইখিনি আকৌ এবাৰ মই লৰাই দিছোঁ এতিয়া মই ইয়াতে 1 কাপ গৰম পানী দি দিম আপোনালোকে পানীটো নিজৰ জোখমতে দিব গ্ৰেভিটো কিমান ডাঠ পাতল খায় মই বেছি পানী দিয়া নাই এইখিনি মই পুনৰ ঢাকি দিম এয়া দেখিছেনে মই গ্ৰেভিখিনি বেছি পাতল কৰা নাই এতিয়া মই ইয়াতে পনীৰখিনি দি দিম আকৌ এবাৰ ভালদৰে লৰাই ল'ম এয়া দেখিছেনে মোৰ কাবুলী বুটৰ তৰকাৰী ৰেডি হৈ গৈছে প্ৰিয় দৰ্শক আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া আহিব লগা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ